হাই হেল্ল' দোস্ত ৱেলকাম টু মাই নিউ এনাদাৰ ব্লগছ তো মানে আজি কিবা এটা নিউ শ্বুটিং আছে বোলে কিবা মজা হ'ব হে দোস্ত বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আজি মানে ইমানেই জমনি আৰু ইমানেই মজা হ'ব ভিডিঅ'টো সম্পূৰ্ণ চাইডক ফালি দিম আজি হে দোস্ত ফাইনেলি আহি পালোঁ কিন্তু শ্বুটিংটো চাওক মই দেখাই শ্বুটিং চলি আছে সৌফালে শ্বুটিং মানে তাতে অলপ কাম কৰিবলৈ ছাটা ধৰিব লাগে কেমেৰাৰ ওপৰত মানে ৰ'দত হে দোস্ত চাওক আপোনালোকে এটা শ্বুট ইমান বাৰে বাৰে লৈ আছোঁ কিন্তু হোৱা নাই চাওক আপোনালোকে এটা শ্বুটৰ বাবে কিমান কষ্ট কৰিবলগীয়া হয় আমাৰ দোস্ত চাওক মানে আমি এটা শ্বুটিঙৰ বাবে কিমান কষ্ট কৰিবলগীয়া হয় ইমান ৰ'দৰ মাজত আছোঁ আৰু এইটো আছে ৰহা ইয়াত মানে চাওক ইফালে শ্বুটিং চলি আছে এটা শ্বুটৰ বাবে মানে হোৱা নাই ইমান কষ্ট কৰি আছোঁ তথাপি হোৱা নাই সেয়া মানে কি যেন হিৰ' যিটো হয় সেয়ে মানে হাঁহি দিয়ে ছোৱালীজনীৰ মুখৰ ফালে মানে মুখৰ পিনে চাই কিনে হাঁহি দিয়ে কিবা এটা কিয় ভাবে নাজানো ইমান কষ্ট কৰি আছে হোৱা নাই এতিয়া চাগে হ'ব আৰু চাওক ইফালে পৰিৱেশটো চাওক ইমান মজা লাগিছে আৰু অলপ বতাহ বলি আছে পিনে চাওক না আৰু দেখাই আছোঁ অলপ পিছত এতিয়া অলপ কাম কৰিব লাগিব কৰি লওঁ হে দোস্ত আপোনালোকে চাই আছে চাওক না এতিয়া শ্বুটিং চলিলে আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট আৰু নিউ ছাবস্ক্ৰাইব হ'লে কৰি দিম থেংক ইউ অল মাই ফ্ৰেণ্ডছ লগ পাম নেক্সট অন্য এটা ব্লগত আজি বাই বাই